of a sudden a heavy storm have visited this place, and you can see the background of my school have been destroyed. And the name of my school is Shanghville Academy. I am the current acting principal of the school. So it was a very heavy storm. All of a sudden, the storm visited just for 3 to 4 minutes, and he have destroyed everything. And you can see in front of us, you can see this is the gate as well as the rest house. It a bit completely destroyed, and this was the office, and many books have been captured and many documents have been destroyed. So it is a heavy loss for us. So we are trying. আপোনালোক সমূহ বিভিন্ন সংবাদ মাধ্যমৰ পৰা অহা শ্ৰোতাৰ সংবাদকৰ্মী বৃন্দলৈ মোৰ ফালৰ পৰা বিশেষভাৱে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দিনৰ প্ৰায় 11টামান বজাত এজাক উন্মুক্ত ধুমুহা আৰু বৰষুণৰ জাকে সমগ্ৰ গালি চিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ঘৰ-দুৱাৰ চুৰমাৰ কৰি লৈ গ'ল আৰু সমান্তৰালভাৱে আমাৰ নৱনিৰ্মিত এই গালি মহাবিদ্যালয়খনৰ পুৰণা গৃহকণো সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। আপোনালোকে নিশ্চয় দেখিও পাইছে। আৰু ঠিক সমান্তৰালভাৱে নৱনিৰ্মিত গালি মহাবিদ্যালয়খনৰ কাৰ্যালয় গৃহকণকো একেবাৰে উৰুৱাই লৈ গ'ল। এইকাৰণে বিভাগীয় কৰ্তৃপক্ষলৈ বিশেষভাৱে নৱ নিযুক্তিপ্ৰাপ্ত আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰলৈ এটা কথা অনুৰোধ কৰিব খোজোঁ। আমাৰ নিচিনা পিছপৰা অঞ্চলবিলাকত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আজিৰ নিচিনাকৈ বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে, বিশেষভাৱে স্থায়ী গৃহৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা, এই ক্ষেত্ৰত অসম চৰকাৰেও কিছু গুৰুত্ব দিব লাগে। লগত বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় আমাৰ মাননীয় ভুৱন পেগু ছাৰ, বিধায়ক মাননীয় ভুৱন পেগু ছাৰৰ লগতে স্থানীয় গাঁও পঞ্চায়তৰ সভানেত্ৰী, আঞ্চলিক পঞ্চায়ত সদস্যা, এই সকলেও বিশেষভাৱে আমাৰ নিচিনা এই কলেজ বা অনুষ্ঠান প্ৰতিষ্ঠানৰ উত্তৰণত বা এই ক্ষয়-ক্ষতিত বিশেষ অৰিহণা বা বৰঙণি দি পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিব লাগে বুলি অনুৰোধ জনাইছোঁ।